মনত আছেনে ল'ৰাটো মুখখন দেখিলে গম পাব চয়ন কামান যিটো ল'ৰাই কান্দি আছিলে যিটো ল'ৰা মৃত্যুৰ বাবে আগুৱাই গৈছিলে আজি সেই ল'ৰাটো খোজকাঢ়ি দৌৰি ফুৰিছে মাকৰ লগত ধেমালি কৰি ফুৰিছে এই দৃশ্যটো দেখাবৰ কাৰণে মই আপোনালোকক দেখাবলৈ পাই আজি বহুত সুখী হৈছোঁ আপোনালোকে সুখী অনুভৱ কৰক যে এই ল'ৰাটোৱে এনেদৰে দৌৰিব পৰা হ'ল এদিন মই আপোনালোকক কথা দিছিলোঁ যে যিটো ল'ৰাই মাকৰ কোলাত উঠি কাটৰ চিঞৰ মাৰি আছিলে সেই ল'ৰাটোৱে আজি এনেদৰে খেলি আছে আমাৰ চয়ন কামানে হয় নাই কিমান ফূৰ্তি চক না অলপ দিনৰ আগলৈকে সি কেনেকুৱা ধৰণৰ হৈ আছিলে আপোনালোকে যদি ভিডিঅ' চাইছে মনত আছেনে আপোনালোকে জনাব চয়ন কামানৰ কথা যিটো ল'ৰাক ডক্টৰে 4 মাহ সময় দিছিলে যে 4 মাহৰ ভিতৰত যদি ট্ৰিটমেণ্ট নকৰে ল'ৰাটো বাচি নাথাকিব কিন্তু ল'ৰাটো ট্ৰিটমেণ্ট কৰিলোঁ সকলোখিনি মই ভিডিঅ'ত দিয়া আছিলে আজি এই ল'ৰাটো চাওক কিমান হাঁহি ফূৰ্তি কৰি আছে কি ধুনীয়াকৈ হাঁহি আছে চয়ন চয়ন আইও নাচি আছে চাওক এই ল'ৰাটোৱে কেনেকুৱা ধৰণৰ কৰি আছিলে এটা ভিডিঅ' আপোনালোকে চাব তাৰ আগৰ ভিডিঅ' মোৰ দি থোৱা আছে এই মাকৰ কোলাত উঠি কাটৰ চিঞৰ মাৰি থাকে ওচৰতে নাহে আজি সেইটো ল'ৰা এই অৱস্থা হ'ল কেৱল আপোনালোকৰ আশীৰ্বাদ আৰু ছাপোৰ্টৰ বাবে নাহা এবি নাহা নাহা কোচলে নাহা চাওক কি কথা ক'ব পৰা হ'ল অলপ দিনৰ আগলৈকে তাক মাতিলে কেৱল কান্দিছিলে আপোনালোকে চাইছে যদি গম পাব তাৰ কাটৰ চিঞৰ 4 মাহৰ যাত্ৰা আছিল তাৰ মৃত্যুমুখী যাত্ৰা সেই যাত্ৰা কৰা ল'ৰাটো আজি সুস্থ হৈ মাকৰ কোলাত উমলি আছে দৌৰি ফুৰিছে মই প্ৰথমতে কৈছিলোঁ যে এই ল'ৰাটো যিটো ল'ৰা ডক্টৰে 4 মাহ সময় দিছিলে ল'ৰাটোক মই এদিন দৌৰাম সি হাঁহিব লাগিব সি কথা ক'ব লাগিব আৰু সি মাতৃৰ মুখত হাঁহি বিৰিঙাব লাগিব আৰু আজি সেই দৃশ্য দেখাব পাই সঁচাকৈ কৈছোঁ মই বহুতেই সুখী অনুভৱ কৰিছোঁ তাৰ মুখৰ হাঁহি চাওক না কিমান উমলি আছে চাওক না মাকৰ কোচত উমলি আছে এই দৃশ্যটো আপোনালোকে সকলোৱে চাবলৈ মন কৰি আছিলে ল'ৰাটো এই দৃশ্যটো খেলি থকা দৃশ্যটো এইবিধে চাওক কিমান ফূৰ্তি কৰি থাকে মাকৰ কোলাত বহি পেলাই এই দৃশ্যটো আচলতে এক বিৰল দৃশ্য চয়ন কামানৰ এনেকুৱা এটা অৱস্থালৈ আহিব বুলি কোনেও কল্পনা কৰা নাছিলে যিটো ল'ৰাৰ পেটত এটা টিউমাৰ হৈছিল লিভাৰৰ তলত সেইটো অপাৰেশ্যন কৰাৰ পিছত আজি সম্পূৰ্ণ সুস্থ হৈ গ'ল চয়ন কামান এটা আমনি নকৰে ন পুৰা খেলি থাকে ন পুৰা দৌৰি মেলি থাকে খোৱা বোৱা ঠিকে আছে নে এতিয়া খাবলৈ মন নকৰা নহয় এতিয়া মানে ভাল লাগে আৰু ন কিবা এটা আজিৰ পৰা যেতিয়া মই আহিছিলোঁ ইয়াৰ অপাৰেশ্যন নোহোৱাৰ আগত প্ৰথম ভিডিঅ' যেতিয়া বনাইছিলোঁ সেই দৃশ্যটো দেখি সমগ্ৰ অসমবাসীয়ে চকুলো টুকিছিল তাইও কান্দিছিল মাকেও কান্দিছিল দেউতাকেও কান্দিছিল আৰু এই 3 বছৰীয়া ল'ৰাটো জীৱন সুৰক্ষিত কৰিবৰ কাৰণে এখন যুদ্ধ কৰিছিলোঁ আপোনালোকে সেই প্ৰত্যেকটো ষ্টেপৰে সাক্ষী হৈ আছিলে আৰু আজি সেই একেখনেই ঠাই যিখিনি ঠাইত চকু পানী নিকৰাইছিল আজি তাত কেৱল হাঁহি ল'ৰাৰ হাঁহি মাতৃৰ মুখত হাঁহি সঁচাকৈ এক মই অন্তৰৰ পৰা কৈছোঁ ভাল লগা দৃশ্য বুলি কৈছোঁ এইবিলাক দেখিছেনে পানী হৈয়ে আছে সিহঁতি এটা বানপীড়িত অঞ্চলৰ মানুহ কিমানটোলৈকে পানী হৈছিলে এতিয়া লাষ্ট যে পানী হৈছিলে ইয়ালৈকে পানী হৈ গৈছিলে বানপানী ন এনেকুৱা এটা অঞ্চলত সিহঁতি থাকে য'ত নেকি আজি আপোনালোকে শুনিছিলে লখিমপুৰত যেনেকৈ বানপানী হৈছিলে অলপ দিনৰ আগত ঠিক তেনেদৰে ইহঁতৰ ঠাইটোতো বানপানী হৈছিলে এনেকুৱা এটা দুৰৱস্থাত থকা সিহঁতি মানুহ আৰু সেই দুৰৱস্থাত থাকি এই ল'ৰাটোৰ অৱস্থা এক বেলেগ ধৰণৰ এটা অৱস্থা হৈ গৈছিলে আৰু সেই অৱস্থাটোৰ পৰা মুক্তি কৰিবলৈ আমি অদম্য চেষ্টা কৰিছিলোঁ মই নহয় মোৰ লগত আপোনালোকে সহযোগ কৰিছিলে আপোনালোকে তাৰ মাতৃ আৰু দেউতাকৰ একাউণ্টত পইচা জমা কৰিছিলে প্ৰায় 60-70 হাজাৰ টকা ডনেশ্যন কৰিছিলে তাৰ অপাৰেশ্যনটো আছিলে প্ৰায় 5-6 লাখ টকীয়া অপাৰেশ্যন তাৰপিছত সেই আপোনালোকে দিয়া সাহসৰ বলতে সেই ল'ৰাটো আজি সুস্থ কৰি এনেদৰে তাৰ মুখত কান্দোন নহয় হাঁহি এটা আনিবলৈ সক্ষম হৈছোঁ মাতৃৰ মুখত এটা হাঁহি বিৰিঙাবলৈ পিতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছোঁ এতিয়া খুচনে পুৰা আমি চেকআপত গৈছিলোঁ অলপ দিনৰ আগত আপোনাৰ 13 তাৰিখে গৈছোঁ 12 নে 13 তাৰিখে যোৱা হৈছিলে ন 12 তাৰিখে যোৱা গৈছিলে কিছুমান কথা আছে মই ক'বলগীয়া যদিও তাৰ মুখত হাঁহি দেখিছে সি ফূৰ্তি কৰি আছে কিন্তু এতিয়ালৈকে 3 বছৰীয়া ল'ৰাটো বিপদমুক্ত হোৱা নাই আছে মই সকলো আপোনালোকক কৈ আছোঁ ডক্টৰে আমাক সেইদিনাখন চেকআপত যাওঁতে কি ক'লে সকলোবিলাক আপোনালোকক জনাই আছোঁ কিন্তু ইহঁতৰ পৰিস্থিতি দেখাইছোঁ কেনেকুৱা দুৰ্ভোগত ভুগি থকা মানুহ এই সাধাৰণ পানী হওঁতে ইয়ালৈকে বানপানী হৈছিলে আৰু সিহঁতি কেনেদৰে অহা যোৱা কৰিছিলে সেয়া আচলতে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ এতিয়াও চোতাল বোকা হৈ আছে বহুত এটা বেয়া অৱস্থাত থাকে বানপীড়িত অঞ্চলৰ মানুহ সিহঁতি মিচিং জনগোষ্ঠীয় মানুহ সিহঁতি বহুত কষ্টৰে জীৱন পাৰ কৰে খেতি মাটি বাৰী সকলো বিক্ৰী কৰিছিলে ল'ৰাটোৰ বাবে তাক কেৱল জীৱন বচাবলৈ আৰু আমি সফল হ'লোঁ তাক এটা সুস্থ জীৱন দিবলৈ চেষ্টা কৰি আছোঁ এতিয়ালৈকে তাৰ এই যুদ্ধখন শেষ হোৱা নাই নেক্সট ষ্টেপ কি হ'ব আপোনালোকক মই ৰিপৰ্টসহ সকলোবিলাক জনাই আছোঁ মই কৈছোঁ যদিও চয়ন কামান বৰ্তমান সুস্থ কিন্তু তাৰ এতিয়াও কমপ্লিট চিকিৎসা শেষ হোৱা নাই আমি যেতিয়া 13 তাৰিখে
পুনৰ গৈছিলোঁ চেকআপ কৰিবলৈ ডক্টৰ দিগ্বিজয় শৰ্মাৰ ওচৰত। তাত এটা চিটি স্কেন কৰা হৈছিলে, কিন্তু দুখৰ কথা যে চিটি স্কেনত এতিয়াও তাৰ ইনফেকশ্যন আছে, হয় নহয়? তেনেকৈ কোৱা নাই জানো ডক্টৰে? আৰু তাৰ বাবে তাৰ কেমো প্ৰয়োজন হ'ব। বি বৰুৱাত এডমিট কৰিবলৈ কৈছে ল'ৰাটো। 3-4টা কেমো দিব লাগিব তাক, তাৰপিছতহে তাৰ জীৱনটো সুৰক্ষিত হ'ব। সি এতিয়া সুস্থ হৈছে, কিন্তু এতিয়ালৈকে সুৰক্ষিত হোৱা নাই। এইটো হ'ল ৰিপৰ্ট, যিটো ৰিপৰ্ট আমি পাইছিলোঁ সেইদিনাখন। তাত চিটি স্কেন কৰি পেলাই ৰিপৰ্টটো মই স্ক্ৰীনত দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু এতিয়া বৰ্তমান তাৰ ট্ৰিটমেণ্ট হ'ব বি বৰুৱা হস্পিটেলত। ডক্টৰে ৰেফাৰ দিছে। গতিকে মই কৈছোঁৱেই, সি সুস্থ হ'লেও কিন্তু সুৰক্ষিত এতিয়ালৈকে হোৱা নাই। ডক্টৰেতো লগালগে এডমিট কৰিবলৈ কৈছিলে ন? হয়, সেইদিনাখন বি বৰুৱা এডমিট কৰিবলৈ কৈছিলে, হয়, কিন্তু টকা পইচাৰ অভাৱত কৰিব পৰা নক'লে, হয় নাই? হয়। সেইদিনাখন যেতিয়া নিয়া গৈছিলে তেতিয়াই লগালগ এডমিশ্যন তাক কৰিবলৈ কৈছিলে, খুব আৰ্জেণ্ট হৈ আছিলে। কিন্তু কি কৰিব, ইতিমধ্যে এটা ডাঙৰ অস্ত্ৰোপচাৰ হৈ গৈছে, যথেষ্টখিনি পইচাৰ প্ৰয়োজন হ'ল, গোটেইখিনি তাৰ লগত খৰচ হ'ল। এতিয়া বৰ্তমান তাক আকৌ নেক্সট ষ্টেপৰ যিটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি আকৌ যোগাৰ কৰিব লাগিব, তাৰপিছতহে তাক কেমৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু তথাপিতো চেষ্টা কৰিম এই সপ্তাহত তাক এডমিট কৰিবলৈ। আপোনালোকৰ আশীৰ্বাদতে ল'ৰাটো এটা ডাঙৰ অপাৰেশ্যন, টিউমাৰ অপাৰেশ্যন হৈ আহিলে, আৰু যাৰ বাবে আজি সি সুস্থ হৈ আছে, খেলি আছে। যিটো নেকি আজি 2-3 মাহৰ আগত কান্দি আছিলে, কিন্তু আজি সি সম্পূৰ্ণ সুস্থ, কিন্তু সি সুৰক্ষিত নহয়। এতিয়াও তাৰ ইনফেকশ্যন আছে, আৰু যাৰ বাবে কেমো দিব লাগিব। মই ডিটেইলছত সকলো কৈ দিয়া নাই, আপোনালোকে বুজি পাইছে কেমো কেলৈ দিয়ে, কেমো কি কাৰণত দিয়ে, আপোনালোকে নিশ্চয় বুজি পাব। আৰু এই সৰু ল'ৰাটো, 3 বছৰীয়া ল'ৰাটো, ইমান কম বয়সতে কেমো দিবলৈ আমি প্ৰস্তুত হৈছোঁ। যিহেতু তাক সুৰক্ষিত কৰিম বুলি কথা দিছিলোঁ, কৰিবই লাগিব। ভাবিলে আচৰিত লাগে নহয়, এটা 3 বছৰীয়া ল'ৰাৰ ইমানখিনি ৰিপৰ্ট, কাগজ, দৰৱ, মেডিচিন, কি জীৱন। কিন্তু এজন ভগৱানক চিন্তা কৰি আগুৱাই গৈছোঁ সদায় তাক সুৰক্ষিত কৰিবলৈ। নাজানো আপোনালোকে কি বুলি কয়, সদায় দৌৰি আছোঁ। কাৰোবাক মাত্ৰ এদিন ভিডিঅ'ত দেখাই মই দায়িত্ব সমাপ্ত নকৰোঁ। তাক সুৰক্ষিত কৰিব নোৱাৰালৈকে যুঁজি থাকিম, যিমান পাৰোঁ চেষ্টা কৰিম, কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই 3 বছৰীয়া ল'ৰাটো বৰ্তমান সুস্থ কৰিলোঁ, সুৰক্ষিত কৰিবলৈ অতি সোনকালে বি বৰুৱালৈ আমি গৈ আছোঁ। এতিয়া কেতিয়া মানে যাম বুলি ভাবিছে তাক এডমিট কৰিবলৈ, কেমো দিবলৈ? কথা পাতি আছোঁ। কথা পাতি থকা আছে ন? অতি সোনকালে নিব লাগিব তাক। ডক্টৰেতো লগালগে দিবলৈ কৈছিলে। আজিতো নাই কমেও 6-7 দিন হৈ গ'ল তাক চেকআপ কৰি অনা ন? গতিকে ল'ৰাটো জীৱনটো বচালোঁ, কিন্তু এতিয়ালৈকে সুৰক্ষিত হোৱা নাই, গম পাইছেনে? আৰু কেমো কি কাৰণে দিব কৈছে গম পাইছানে? মইতো ডিটেইলছত কোৱা নাই, গম পাইছানে কি কাৰণে দিবলৈ কৈছে? কেমো কেতিয়া দিয়ে গম পোৱা নহয় তুমি? দেউতাক হিচাপে কৈছোঁ মই, হা? সেইটোতো গম পোৱা কি কাৰণত দিবলৈ কৈছে? আপোনালোকে, মই কৈছোঁ আপোনালোকে বুজি পাইছে, কেমো শব্দটো আহিলে আপোনালোকে গম পায় কি কাৰণত দিবলৈ কয়। কাৰণটো মই ব্যক্ত নকৰোঁ পিতৃ মাতৃৰ আগত, সিহঁতি হয়তো বুজি পাইছে। কিন্তু আশীৰ্বাদ কৰিব যে এই ল'ৰাটো যেনেদৰে আপোনালোকৰ আশীৰ্বাদ আৰু ছাপোৰ্টৰ ফলত তাক এটা জটিল অস্ত্ৰোপচাৰ কৰি জীৱনটো সুস্থ কৰিলোঁ। অনাগত দিনত যি দ্বিতীয় পৰ্যায়ৰ চিকিৎসা হ'ব, কেমো দিয়া, কেমোথেৰাপি, তাতো যাতে সফল হৈ তাক যাতে সুস্থিৰ কৰিব পাৰোঁ, তাকে আশীৰ্বাদ কৰিব বুলি কামনা কৰি, এই চয়ন কামনৰ এই হাঁহিটো যাতে সদায় জিলিকি থাকক তাকে কামনা কৰি, আশীৰ্বাদ কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ। চয়ন কামন সদায় ভালে থাক, সদায় আছোঁ, আকৌ ট্ৰিটমেণ্ট হ'ব, তাকে কথা দিলোঁ। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে কাৰো জীৱন বচোৱাটো সম্ভৱ নহয়। আপোনালোকে যি সাহস দিয়ে, সেই সাহস আচলতে কোনো পইচাৰ লগত তুলনা কৰিব নোৱাৰে। এই সাহসৰ বলতে 1-2টা নহয়, 4-5টা ল'ৰা ছোৱালীৰ ট্ৰিটমেণ্ট কৰি সুস্থ কৰিছোঁ, আৰু ইয়াকো সুস্থ কৰিব লাগিব। সুস্থ নহয়, জীৱনটো সুৰক্ষিত কৰিব লাগিব। গৈ আছোঁ অতি সোনকালে বি বৰুৱালৈ তাক কেমো দিবলৈ, তাকে কথা দিলোঁ আৰু দেখুৱালোঁ চয়ন কামনৰ এই সুখ মুহূৰ্তখিনি। আশা কৰিছোঁ তাৰ এই হাঁহিটো, তাৰ এই যি পুনৰ এক জীৱন পোৱা নতুন জীৱনটো দেখি আপোনালোকে সুখী হৈছে। আপোনালোকে মন্তব্যত জনাব চয়ন কামনৰ কথা আপোনালোকৰ মনত আছে নাই, তাকে আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ। চয়ন বাই বাই, বাই বাই। চয়ন এইপিনে, বাই বাই, টাটা। আমি গৈ আছোঁ গুৱাহাটীলৈ, বাই বাই। চয়ন, এইটো চয়ন থিয় হৈ আছে, আমি আহিলোঁ আৰু দেই, অতি সোনকালে গৈ আছোঁ গুৱাহাটীলৈ দেই বাবা।